কমেণ্ট দিব নোৱাৰিম কিন্তু মই কিয় জইন কৰিছোঁ এইটো ক'ম মই আজি যদি কংগ্ৰেছত যদি জড়িত হৈছোঁ এজ এ কনচাৰ্ণ চিটিজেন মই কেতিয়াও কোনো পাৰ্টিৰ লগত জড়িত নাছিলোঁ কেতিয়াও দিছ ইজ মাই ফাৰ্ষ্ট ষ্টেপ ইন টু পলিটিক্স এণ্ড আই এম প্ৰিভিলেজ টু জইন পলিটিক্স with Congress because মই ইমান দিনে মই যিমান পলিটিক্স ফ'ল' কৰিছোঁ অভিয়াছলি মই পলিটিকেল ফেমিলিৰ পৰা বিলং কৰোঁ যেতিয়া মই ফ'ল' কৰিছোঁ পলিটিক্সটো আৰু মই কংগ্ৰেছৰ দিনত যোনটো দেখিছিলোঁ আৰু এতিয়া যোনটো দেখিছোঁ সেইটোৰ ডিফাৰেঞ্চ বহুত আছে চ' সেইটো কাৰণে মই ভাবোঁ যে কংগ্ৰেছ ইজ দ্য বেষ্ট অপশ্যন আমাৰ কাৰণে কংগ্ৰেছে যদি ইয়াত আমি যদি চেঞ্জ বিচাৰোঁ ভাল বিচাৰোঁ বা আমি ভাবোঁ যে ডেভেলপমেণ্ট ইন দ্য ৰাইট মিনছ যদি হ'ব লাগে তো কংগ্ৰেছ ইজ দ্য অনলি অপশ্যন উই হেভ আৰু ৰাহুল গান্ধীয়ে যি কৰি আছে এতিয়া গোটেই দেশখনত যি ধৰণে তেখেতে ইমান কষ্ট কৰি যোনটো তেখেতে মানে কংগ্ৰেছৰ মেছেজটো চবৰ আগত লৈ গৈ আছে মই ভাবোঁ যে এজ এ ইউথ এজ এন এণ্টাৰপ্ৰেনাৰ এজ এ কনচাৰ্ণ চিটিজেন মই সেইটো ষ্ট্ৰেংথেন কৰিবলৈ মই ট্ৰাই কৰোঁ চ' বেচিকলি এইটো মোৰ ফাৰ্ষ্ট ষ্টেপ হয় মই নাজানো মই কিমান আগবাঢ়িব পাৰিম বা কিমান কৰিব পাৰিম কিন্তু আই উইল গিভ মাই 100% এণ্ড আই উইল ট্ৰাই মাই বেষ্ট টু ষ্ট্ৰেংথেন দ্য কংগ্ৰেছ পাৰ্টি ইন মাই অ'ন মিনছ